নমস্কাৰ সকলোকে প্ৰথমটো খবৰৰ হৈতে ষ্টুডিঅত মই পলি প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ অঘটন বৰলুইতৰ বুকুত উৰে নিশা আবদ্ধ হৈ থাকিল এখন যাত্ৰীবাহী ফেৰীখনত প্ৰায় 50 জনমান মানুহ আছিল বুলি জানিব পৰা গৈছে ব্ৰহ্মপুত্ৰৰ মাজত শিশু মহিলাসহ অৰ্ধশতাধিক ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে দক্ষিণ হালমৰাৰ হুকচৰৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে আৰু বৃহস্পতিবাৰে বিয়লি যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰীবাহী ফেৰীখনে আৰু তাৰ পাছতেই বংশীৰচৰ বিএছএফ কেম্পৰ কাখৰ বালিচৰত লাগি আবদ্ধ হৈ পৰে ফেৰীখন আৰু ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাইছিল যাত্ৰীবাহী ফেৰীখনে আৰু তাৰ পাছতেই অনাহৰে উৰে ৰাতি ব্ৰহ্মপুত্ৰৰ মাজতে নেদেখাজনক চিন্তি ভগৱানক চিন্তি থাকিবলগীয়া হল যাত্ৰীসকল আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছে যাত্ৰীসকলক প্ৰশাসনৰ লেহেমীয়া উদ্ধাৰ অভিযানৰ বাবে যাত্ৰীসকলে এতিয়া খুব উজাৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড কুঁৱলীৰ বাবে সতৰ্কতাবাণী জাৰি কৰিছিল আৰু তাৰ মাজতে এই অঘটনটো সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু প্ৰচণ্ড ঠাণ্ডাৰ মাজতে প্ৰচণ্ড কুঁৱলীৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত এই ভয়ংকৰ অঘটনটো সংঘটিত হৈছে বৰলুইতৰ বুকুত উৰে নিশা আবদ্ধ হৈ থাকিল এখন যাত্ৰীবাহী ফেৰী আৰু ফেৰীখনত প্ৰায় 50 জনমান মানুহ আছিল বুলি জানিব পৰা গৈছে আৰু ব্ৰহ্মপুত্ৰৰ মাজত উৰে নিশা শিশু মহিলাসহ অৰ্ধশতাধিক ফেৰী যাত্ৰীৰ মাজত ৰাতিটো লাগিল হাহাকাৰ তেওঁলোকে মাত্ৰ ভগৱানক চিন্তিছে আৰু দক্ষিণ হালমাৰ হুকচৰৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে আৰু বৃহস্পতিবাৰে বিয়লি যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰীবাহী ফেৰীখনে আৰু তাৰ পাছতেই বংশীৰচৰৰ বিএছএফ কেম্পৰ কাখত বালিচৰত লাগি ধৰি আবদ্ধ হৈ পৰিছিল যাত্ৰীবাহী ফেৰীখন আৰু ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাব লগা হৈছিল যাত্ৰীবাহী ফেৰীখনে আৰু তাৰ পাছতে অনাশাৰে গোটেই ৰাতিটো ব্ৰহ্মপুত্ৰৰ মাজতে নেদেখাজনক চিন্তি প্ৰাৰ্থনা কৰি থাকিব লগা হল যাত্ৰীসকল আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হল যাত্ৰীসকলক আৰু প্ৰশাসনৰ লেহেমীয়া উদ্ধাৰ অভিযানৰ বাবে যাত্ৰীসকল এতিয়া খুব উজৰা দেখা গৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই বাৰে বাৰে সতৰ্কতাবাণী জাৰি কৰিছে তেওঁলোকে কৈছে যে প্ৰচণ্ড কুঁৱলী পৰিব বৰ্তমান দিনকেইটাত আৰু এই বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাণীৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত আজি কালি এই ঘটনাটো সংঘটিত হল প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত এক ভয়ংকৰ অঘটন হল আৰু বৰলুইতৰ বুকুত উৰে নিশা আবদ্ধ হৈ থাকিব লগা হল এখন যাত্ৰীবাহী ফেৰী আৰু ফেৰীখনত প্ৰায় 50 জনমান মানুহ আছিল বুলি জানিব পৰা গৈছে আৰু ব্ৰহ্মপুত্ৰৰ মাজত শিশু মহিলাসহ অৰ্ধশতাধিক ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে দক্ষিণ হালমৰাৰ হুকচৰৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে আৰু বৃহস্পতিবাৰে বিয়লি যাত্ৰা কৰিছিল ফেৰীখনে আৰু তাৰ পাছতেই বংশীৰচৰ বিএছএফ কেম্পৰ কাখৰ বালিচৰত লাগি আবদ্ধ হৈ পৰে ফেৰীখন আৰু ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাব লগা হৈছিল যাত্ৰীবাহী ফেৰীখনে আৰু তাৰ পাছতেই উৰে ৰাতি ব্ৰহ্মপুত্ৰৰ মাজতে নেদেখাজনক চিন্তি থাকিবলগীয়া হল যাত্ৰীসকল আৰু প্ৰচণ্ড ঠাণ্ডাৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত এই ফেৰী অঘটনটো সংঘটিত হৈছিল